নমস্কাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙ্গলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত হৈছে কেবিনেটে দ্বৈত ৰেল লাইনৰ বাবে প্ৰয়োজনীয় 8 বিঘা ভূমি ৰেলৱেক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষকৈ গোৱালপাৰা হৈ আজাৰা কামাখ্যা অনুমোদিত দ্বৈত ৰেল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ 8 বিঘা ভূমি ৰেলৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়। ইয়াৰে 7 বিঘা ভূমি জালুকবাৰীৰ মৌজাৰ অধীনৰ আৰু 1 বিঘা ভূমি চকৰদৰ মৌজাৰ অধীনৰ। কেবিনেটৰ দ্বিতীয়টো সিদ্ধান্ত হৈছে ৰাজ্যৰ হাজো মাজুলী আৰু টিংখাঙত নিৰ্মাণ হৈ থকা 3খন পলিটেকনিকৰ বাবে কেবিনেটে 150 কোটি টকাৰ অনুমোদন দিয়ে। কেবিনেটৰ তৃতীয় সিদ্ধান্তটো হৈছে অসমৰ বিভিন্ন ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকৰ কলেজত নিয়োজিত হৈ থকা 451 গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়। কেবিনেটৰ চতুৰ্থতম আৰু লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়াৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন। ৰাজ্যৰ নৱম শ্ৰেণীৰ 3,23,640 গৰাকী ছাত্ৰ আৰু ছাত্ৰীক চাইকেল দিয়াৰ বাবে মঙ্গলবাৰৰ কেবিনেটে 1,48,55,000 টকাৰ অনুমোদন জনায়। চাইকেল দিয়াৰ উদ্দেশ্য হৈছে যাতে শিক্ষাৰ্থীসকল সময়মতে তথা নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব পাৰে আৰু ড্ৰপ আউটৰ হাৰ কমি আহে। কেবিনেটৰ পঞ্চম তথা অন্তিম সিদ্ধান্তটো হৈছে কাৰ্বি আলং সাহিত্য সাহিত্য পৰিষদে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি 131 গৰাকী শিক্ষক নিযুক্তি দিছিল। অসম চৰকাৰ তথা বিত্ত বিভাগৰ সন্মতি অবিহনে প্ৰয়োজনৰ তাগিদাত কাৰ্বি আলং সাহিত্য সাহিত্য পৰিষদে এই নিযুক্তি দিছিল। মঙ্গলবাৰৰ কেবিনেটে নিযুক্তি দিয়া উক্ত 131 গৰাকী শিক্ষকৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত অনুমোদন জনায়। লগতে অসম চৰকাৰে ভৱিষ্যতে এনেদৰে নিযুক্তি নিদিয়াৰ বাবে কাৰ্বি আলং সাহিত্য সাহিত্য পৰিষদৰ প্ৰতি আহ্বান জনায়। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।